শীঘ্ৰে আহিব ফ'ৰ গ্ৰেড 3 গ্ৰেডৰ পৰীক্ষাৰ ৰিজাল্ট শীঘ্ৰে আহিব অতি সোনকালে আহিব 30 মে তাৰিখে দিব মৰমৰ বন্ধুসকল কিছুমান ভিডিঅ' আপোনালোকে নিশ্চয় চাই আছে অতি শীঘ্ৰে 4 গ্ৰেড 3 গ্ৰেডৰ ৰিজাল্ট আহিব বন্ধুসকল ইউটিউবত নানান ধৰণৰ ভিডিঅ' আহে সেইবিলাক চাই কোনো লাভ নাই ইউটিউবত খালি মানুহ ভিউ লাগে আমিতো ৰিজাল্ট পামেই ন এই ৰিজাল্টৰ কাৰণে ইউটিউবত এনেকুৱা ভিডিঅ' দি আছে যে বহুত কেইজন ইউটিউবাৰে ভিডিঅ' দি আছে মোৰ চাবলৈ বা ৰাইজে বা কি কয় মই নাজানো মোৰ চাবলৈ একেবাৰে ইচ্ছা নাই মই নাচাওঁৱে থাম্বনেইলখনত ধুনীয়া কৰি লিখি দিব যে 30 তাৰিখে ৰিজাল্ট আহি আছে হেমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 4 গ্ৰেড আৰু 3 গ্ৰেডৰ ৰিজাল্ট ঘোষণা কৰিলে দিন ঘোষণা কৰিলে কি হ'ব কিন্তু নাই সেই কাম নাই আমি তাকে চাওঁ থাম্বনেইলখন দেখিয়ে চাওঁ কিন্তু ৰাইজ বা মৰম বন্ধুসকল সেই এনেকুৱা ভিডিঅ' চাই লাভ নাই 3 গ্ৰেড আৰু 4 গ্ৰেডৰ ৰিজাল্ট আহিব আমিতো নিশ্চয় গম পাম যেতিয়ালৈকে হেমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই নকয় আমি কাৰো কথা শুনি লাভ নাই কৈছিলে কিছুদিন আগত কৈছিলে আমাৰ ছাৰে যে দুৰ্গা পূজাৰ আগত এটা আৰু দুৰ্গা পূজাৰ পিছত এটা কিছুমান ইউটিউবাৰে যে কৈ আছে যে শীঘ্ৰে ৰিজাল্ট আহিব দিবই মানে 30 মে তাৰিখে এনেকুৱা থাম্বনেইলত লিখি দিয়ে ঘোষণা তাৰিখ শেষ পিছত আমি যেতিয়া ক্লিক কৰি চাওঁ ভিডিঅ'টো ক'ৰবাত কিবা নিউজবিলাক বকি থাকে ডেট ঘোষণা কৰা চেপাই মুকলিকৰণ এইবিলাক কৈ থাকে বন্ধুসকল এইবিলাক ভিডিঅ' নাচাব আৰু সিহঁতে কি কৰে কমেণ্টটো অফ কৰি থৈ দিয়ে তেতিয়া ৰাইজে কমেণ্ট কৈ কিবা গালি পাৰিব বুলি সেইকাৰণে কমেণ্টটো অফ কৰি দিয়ে বন্ধুসকল আপোনালোকে টেনশ্যন নকৰিব ৰিজাল্ট দিব অলপ কিছু অসুবিধাৰ কাৰণে দিব পৰা নাই চাগে দিব অতি শীঘ্ৰে দিব তেওঁ লিখিব নালাগে না থাম্বনেইলত লিখিব নালাগে অতি শীঘ্ৰে ৰিজাল্ট দিব নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল মৰমৰ বন্ধু আপোনালোকে চাই আছে মোৰ মৰমৰ বন্ধু চেনেলটোলৈ আশা কৰোঁ মোৰ অতি সোনকালে মোৰ ধুনীয়া ধুনীয়া ভিডিঅ' মই দি আছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে নিশ্চয় চাই আছে মই তেখেতসকললৈ মোৰ বিৰাট খং উঠিছে যে 30 ছেপ্টেম্বৰ তাৰিখে 4 গ্ৰেডৰ ৰিজাল্ট দিব 30 ছেপ্টেম্বৰ আগত দিব কি সেইবিলাক নাটক নেকি সেইবিলাক মই আজি ভিডিঅ'টো এইটোৰ কাৰণে বনালোঁ বিশেষ উদ্দেশ্য নাছিল মোৰ তাৰমানে বিৰাট খং উঠি আছেতো সেইটো কাৰণে মই ভিডিঅ'টো আপোনালোকক বনাই দেখুৱালোঁ বন্ধুসকল পূজা চলি আছে দুৰ্গা পূজাৰ মাজতে মই ভিডিঅ'টো দিলোঁ আৰু আপোনালোকে পূজা চাওক ভালদৰে আজিলৈ আপোনালোকৰ মাজৰ পৰা মই বিদায় লাগিলোঁ ধন্যবাদ